হয় সুধা দেশৰ আগশাৰীৰ এক গৱেষণা প্ৰতিষ্ঠান হৈছে যোৰহাটস্থিত এই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন আৰু চমুকৈ ইয়াক নেজ বুলিও কোৱা হয় আৰু এই প্ৰতিষ্ঠানতে আচলতে শুকুৰবাৰে দুপৰীয়া ভাগৰ পৰা সন্ধিয়ালৈকে CBIৰ এটা দলে অভিযান চলাইছিল আৰু এই দলটোত 15 জনকৈ সদস্য আছিল বুলি জানিব পৰা গৈছে আৰু প্ৰতিষ্ঠানৰ চৌহদত কেইবা ঘণ্টা জুৰি CBIৰ দলটোৱে অভিযান চলাই কেইবাগৰাকীও জ্যেষ্ঠ বিজ্ঞানী গাণনিক বিষয়াৰ লগতে আন বহুতকে আচলতে তেওঁলোকে সোধা পোছা কৰে CBIৰ দলটোৱে সোধা পোছা কৰে আৰু উক্ত গৱেষণা প্ৰতিষ্ঠানত সামগ্ৰী ক্ৰয় কৰাৰ নামতে বৃহৎ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেয়ে শুকুৰবাৰে আচলতে যোৰহাটত CBIৰ দলটো উপস্থিত হৈছিল আৰু প্ৰতিষ্ঠানৰ চৌহদত কেইবা ঘণ্টা ধৰি তেওঁলোক আছিল আৰু সোধা পোছা কৰিছিল আৰু নেষ্টৰ প্ৰাক্তন সঞ্চালক ডক্টৰ নৰহৰি শাস্ত্ৰী দিনক কাৰ্যকালতে এই বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সেই সময়ত আচলতে শাস্ত্ৰীয়ে কেইবাগৰাকীও নেষ্টৰ কেইবাগৰাকীও কৰ্মচাৰীৰ সৈতে মিলি এক বহু কোটি টকা বুলি উল্লেখ কৰা হৈছে বহু কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰিছিল আৰু তাৰ অভিযোগৰ ভিত্তিত আচলতে CBIয়ে শুকুৰবাৰে উক্ত প্ৰতিষ্ঠানত অনুসন্ধান আৰম্ভ কৰিছিল তদন্ত আৰম্ভ কৰিছিল তদন্তৰ কালছোৱাত আচলতে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ যতীন কলিতা বিজ্ঞানী প্ৰসেনজিৎ মান্না গাণনিক বিষয়া অভয় চাকাৰীৰ লগতে আন কেইবাজনো প্ৰবীণ কুমাৰ বাৰ্মা পাঞ্চল শৰ্মা উদয় ত্ৰিবেদী পুতু বৰা আৰু বহুতকে এনেদৰে কেইবাজনো কৰ্মচাৰীক সোধা পোছা কৰিছিল আৰু কেইমাহমান পূৰ্বে আচলতে এই শাস্ত্ৰী উপাধিৰ সঞ্চালকগৰাকীয়ে যোৰহাটৰ নেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু সেই তেওঁ যিটো কাৰ্যকাল আছিল সেই কাৰ্যকালত নেষ্টৰ বহুকেইগৰাকী বিষয়া কৰ্মচাৰীৰে মিলি কেইবা কোটি টকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আচলতে CBIৰ দলটো যোৰহাটত উপস্থিত হৈ শুকুৰবাৰে দুপৰীয়া ভাগৰ পৰা সন্ধিয়ালৈকে অভিযান চলাইছিল আৰু বিশেষ সূত্ৰে আচলতে জানিব পৰা অনুসৰি দুজন কৰ্মচাৰী বাসগৃহলৈ দলটো গৈছিল আৰু বাসগৃহলৈ গৈও অভিযান চলোৱা হৈছিল ইভা হয় প্ৰিয়ংকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত